আজি মই তোমাৰ লগত কি শিকাম ধাতু আৰু অধাতুৰ ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কেনেকুৱা ধৰ্ম দেখুৱায়। এতিয়া চোৱা তাৰ আগতে তোমালোকে অনুশীলনী 3.10 এইটো অনুশীলনী অনুশীলনী নহয়, এইটো কাৰ্যকলাপত কি দিছে তোমালোকক কিছুমান বেলেগ বেলেগ ধাতু ল'বলৈ দিছে আৰু সেই ধাতুবোৰ তোমালোকে ধৰা এটা পাত্ৰত দিব দিছে। সেই পাত্ৰটোত পানী দিব দিছে। প্ৰথমতে আমি পাত্ৰটোত ঠাণ্ডা পানী দি দিম, তেতিয়া কিছুমান ধাতুৱে তাৰ লগত কেনেকুৱা বিক্ৰিয়া কৰি কেনেকুৱা ধৰ্ম দেখুৱাই চাব পাৰিম। তাৰ পাছত কিছুমান আৰু বেলেগ ধাতু পাম যিবোৰ ধাতুৱে সেই ঠাণ্ডা পানীখিনিৰ লগত বিক্ৰিয়া নকৰিব। তেতিয়া আমি কি কৰিম, এনে পানী দিম, সেই পানীখিনিৰ লগত বিক্ৰিয়া কৰিছে নে নাই চাম। যদি সেই ধাতুটোৱে সেই পানীখিনিৰ লগতো বিক্ৰিয়া নকৰে তেতিয়া আমি সেইখিনিক গৰম পানীত দিম। ঠিক আছে। আৰু তাৰপাছত আমি এনে কিছুমান ধাতু পাম যিবোৰ ধাতু সেই গৰম পানীখিনিৰ লগতো বিক্ৰিয়া নকৰে। তাৰপাছত তাক আমি কি কৰিব দিব লাগিব, গৰম পানী অৰ্থাৎ উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া হ'বলৈ দিব লাগিব। ঠিক আছে। প্ৰথমতে আমি কিছুমান ধাতু পাম যিবোৰ ধাতু আমি ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিব। তাৰপাছত কিছুমান আৰু ধাতু পাম ঠাণ্ডা পানীৰ লগত নকৰে, অকল নৰ্মেল পানীৰ লগতহে বিক্ৰিয়া কৰে। নাইবা যিখিনি নৰ্মেল পানীৰ লগত কৰে সেইখিনিতো গৰম পানী বা বাষ্পৰ লগত কৰে, কিন্তু সি ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে। তাৰপাছত এনে কিছুমান ধাতু পাম যিবোৰ তোমাৰ নৰ্মেল পানীৰ লগতো নকৰে, তাক গৰম পানী লাগে। আৰু আন কিছুমান পাম যিবোৰ গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে, তাক কি লাগে, উতলা পানীৰ বাষ্প লাগে। ঠিক আছে। এতিয়া সেইবোৰৰ ওপৰত লক্ষ্য কৰি আমাক ধাতুবোৰ লক্ষ্য কৰিবলৈ দিছে, ধাতুবোৰে কেনেকুৱা ধৰ্ম দেখুৱায় এই কাৰ্যকলাপটোত। আৰু লক্ষ্য কৰিবলৈ দিছে যে কিছুমান ধাতু আমি পানীত দিয়াৰ লগে লগে সি পানীত উপঙি উঠিব। ঠিক আছে। আৰু আন কিছুমান ধাতু আছে যিবোৰ ধাতুৱে পানীত দিয়াৰ লগত পানীৰ ওপৰত জুই জ্বলি যাব। ঠিক আছে। পানীৰ ওপৰত জুইৰ দৰে জ্বলি যাব। কিয় জ্বলি যাব গম পাবা তোমালোকে, যেনে সোডিয়াম, পটাছিয়াম ধাতু, ইয়াত মই কমেই সেইখিনি। তাৰপিছত তোমালোকক এনে কিছুমান ধাতু আছে যিবোৰ ধাতু পানীত উপঙিছে নে উপঙি থকা নাই সেইটো পৰীক্ষা কৰিবলৈ দিছে। তোমালোকে চোৱা 42 পেজ নাম্বাৰত কাৰ্যকলাপটোত দিয়া আছে যে এনেকুৱা ধৰণৰ বেলেগ বেলেগ ধাতু লৈ আমাক কাৰ্যকলাপটো কৰি চাব দিছে। তাত এইটো দিয়াৰ উদ্দেশ্য কি হ'ল, পানীয়ে কোনবোৰ ধাতুৱে কোনবিলাক ঠাণ্ডা নে গৰম পানী উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে সেইটো আমি গম পাম। ঠিক আছে। এতিয়া চোৱা আমি জানো ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰে, যিবোৰ ধাতু আছে ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে। ঠিক আছে। ধাতৱ অক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰে, হাইড্ৰজেন গেছ উৎপন্ন কৰে। এতিয়া চোৱা যিখিনি ধাতৱ অক্সাইড পাম, সেই ধাতৱ অক্সাইডবোৰ সাধাৰণতে ধাতৱ অক্সাইড যিবোৰ পাম সেই ধাতৱ অক্সাইডবোৰ পানীৰ লগত অদ্ৰৱণীয়, আমি পাই আহিছো। কিন্তু কিছুমান ধাতৱ অক্সাইড পানীৰ লগত দ্ৰৱণীয় হয়, যেনে পটাছিয়াম আৰু সোডিয়াম। সোডিয়াম ধাতৱ অক্সাইডবোৰ পানীৰ লগত দ্ৰৱণীয় হয়। এতিয়া সেই ধাতৱ অক্সাইডবোৰ যদি আমি পানীৰ লগত বিক্ৰিয়া কৰো তেতিয়াহ'লে আমি কি পাম, ধাতুৰ হাইড্ৰক্সাইডটো পাম। কেনেকে পাম মই এতিয়া কৈ দিম, চাবা। এতিয়া চাবা, প্ৰথমতে কথাটো হ'ল যে ধাতু পানীৰ লগত বিক্ৰিয়া কৰাত ধাতৱ অক্সাইড উৎপন্ন হ'ল আৰু সেই ধাতৱ অক্সাইডৰ হাইড্ৰজেন উৎপন্ন হ'ল। তাৰ যিখিনি ধাতৱ অক্সাইড আছে সেইখিনি পানীৰ লগত বিক্ৰিয়া কৰিলো, কিন্তু সকলোবোৰ ধাতৱ অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰিব নোৱাৰি। ঠিক আছে। ইয়াত তোমালোকৰ কিতাপত দিয়াই আছে যে ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। পানীত দ্ৰৱণীয় ধাতৱ অক্সাইডবোৰ পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে, কিন্তু সকলো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে। ঠিক আছে। এতিয়া চাবা, আমি প্ৰথমতে ইয়াত মই কৈছো কি সকলো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে। এতিয়া পানীৰ লগত বিক্ৰিয়া নকৰে মানে কি কৈছে, যে ঠাণ্ডা পানীৰ লগত গৰম পানীৰ লগত বেলেগ বেলেগকৈ বিক্ৰিয়াহে কৰিব, কাৰণে কিছুমান ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে। এতিয়া চোৱা, আমি যদি সোডিয়াম আৰু পটাছিয়ামলৈ লক্ষ্য কৰো, সোডিয়াম আৰু পটাছিয়াম যদি লক্ষ্য কৰো, এই দুটা ধাতু অতি সক্ৰিয়। আমি পাই আহিছো আগতে, মই কৈছো যে সোডিয়াম আৰু পটাছিয়াম ধাতুটো বহুত সক্ৰিয় হয়, গতিকে ই ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া কৰে। ঠিক আছে। যদি সোডিয়াম ঠাণ্ডা পানীৰ লগত দি দিওঁ, ঠিক আছে, সোডিয়াম আমি ঠাণ্ডা পানীৰ লগত দি দিম, তেতিয়া কি হ'ব, KOH প্লাছ হাইড্ৰজেন প্লাছ তাপ শক্তি
ঠিক আছে নে ঠিক আছে ইয়াত হাইড্ৰোজেন গেছ দুটা আছে এইটো লিকুইড হ'ব আৰু এইটো সলিড হ'ব ইয়াত হাইড্ৰোজেন দুটা আছে গতিকে এইটো দুটা দিম হাইড্ৰোজেন কেইটা হ'ল দুটা চাৰিটা দুটা ঠিক আছে এইটো সন্তুলিত কৰি দিলো যেতিয়া পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিব ঠাণ্ডা পানীৰ লগত তেতিয়া পটাছিয়াম হাইড্ৰক্সাইড হাইড্ৰোজেন গেছ আৰু তাপ শক্তি উৎপন্ন হ'ব ঠিক এইদৰে সোডিয়ামে যেতিয়া কৰিব সোডিয়ামটো গোটা অৱস্থাত থাকিব পানীটো জুলীয়া অৱস্থাত থাকিব এইটো কি হ'ব সোডিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ধাতুৰ হাইড্ৰক্সাইডটো পাম আৰু হাইড্ৰোজেন গেছ পাম আৰু কি পাম আৰু তাপ শক্তি পাম চোৱা ইয়াত দুটা আছে গতিকে আমি এই দুটা দি দিম মানে হাইড্ৰোজেন চাৰিটা হ'ল দুটা হ'ল ঠিক আছে নে ঠিক আছে এইখিনি ইকুৱাস ই গোটাও নহয় জুলিয়াও নহয় এটো ইকুৱাস এতিয়া চোৱা ইয়াত যেতিয়া আমি সোডিয়াম আৰু পটাছিয়াম ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিম তেতিয়া ধাতুৰ হাইড্ৰক্সাইড হাইড্ৰোজেন গেছ আৰু পানী আৰু তাপ শক্তি উৎপন্ন হয় এতিয়া এই বিক্ৰিয়াটো ইমান সক্ৰিয় যে ইয়াত বহুখিনি তাপ শক্তি উৎপন্ন হয় ঠিক আছে ইমানখিনি তাপ শক্তি উৎপন্ন হয় যে তাত যিখিনি হাইড্ৰোজেন গেছ থাকে সেই হাইড্ৰোজেন গেছখিনি জ্বলি যায় ঠিক আছে এই তাপ শক্তিখিনি বহুত পৰিমাণৰ যথেষ্ট তাপ শক্তি উৎপন্ন হয় আৰু এই তাপ শক্তিখিনিৰ কাৰণে এই হাইড্ৰোজেন গেছটো জ্বলি যায় সেই কাৰণে আমি কিছুমান ধাতু পানীত দিয়াৰ লগে লগে পানীৰ ওপৰত জুই জ্বলি যায় সোডিয়াম আৰু পটাছিয়াম ধাতুৰ ক্ষেত্ৰত আৰু এটা কথা মনত ৰাখিবা যে যিবিলাক বিক্ৰিয়াত তাপ শক্তি উৎপন্ন হয় সেইবিলাক বিক্ৰিয়াক আমি কি বুলি কওঁ তাপবৰ্জী বিক্ৰিয়া এইটো দৰকাৰী কথা তাপবৰ্জী বিক্ৰিয়া তাপ শক্তি যদি উৎপন্ন হয় সেইবিলাক বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় সোডিয়াম আৰু পটাছিয়ামৰ ক্ষেত্ৰত এইখিনি কথা তোমালোকে মনত ৰাখিবা ই ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে প্ৰথমতে ই ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে সেইটো মনত ৰাখিবা ঠিক আছে আমি কি গম পালো তাপ শক্তি উৎপন্ন হয় কাৰণে তাপবৰ্জী বিক্ৰিয়া আৰু ইয়াত তাপ শক্তি যথেষ্ট পৰিমাণে উৎপন্ন হয় সেইভাবে তাত যিখিনি হাইড্ৰোজেন গেছ উৎপন্ন হয় সেই কাৰণে সেইখিনি জ্বলি উঠে এইখিনি তোমালোকৰ কিতাপত আছে এতিয়া চোৱা এতিয়া আমি সোডিয়াম আৰু পটাছিয়ামৰ কথাটো গম পালো এইখিনি মই মুছি দিছো তোমালোকে লিখি লোৱা এইখিনি লিখি লবা এতিয়া চোৱা এতিয়া আমি কি চাম আন কিছুমান ধাতু পাম যিবোৰ ধাতু ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু নৰ্মেল পানীৰ লগত বিক্ৰিয়া কৰে ঠিক আছে সেইটো হ'ব কি কেলছিয়াম Ca এতিয়া চোৱা কেলছিয়ামৰ যিটো সক্ৰিয়তা ই পানীৰ লগত বিক্ৰিয়া কৰাৰ যিটো বেগ সেইটো সোডিয়াম বা পটাছিয়ামতকৈ কম ঠিক আছে আৰু কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি কৰে কেলছিয়ামটো গোটা অৱস্থাত থাকে পানী লিকুইড হৈ থাকে অৰ্থাৎ জুলীয়া হৈ থাকে কেলছিয়াম হাইড্ৰক্সাইড CaOH2 এইটো একুৱাস ঠিক আছে একুৱাস প্লাস হাইড্ৰোজেন গেছ ঠিক আছে নে কেলছিয়াম হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন দুটা আছে অক্সিজেন এইটো দুটা হ'ব দুটা হলে হাইড্ৰোজেন চাৰিটা হাইড্ৰোজেন চাৰিটা দুটা সৰি হাইড্ৰোজেন কেইটা হ'ল হাইড্ৰোজেন এইটো নালাগে হাইড্ৰোজেন চাৰিটা ইয়াত দুটা চাৰিটা অক্সিজেন দুটা হ'ল কেলছিয়াম এটা ঠিক আছে সো কেলছিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড এইখিনি কি বুলি কয় কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এতিয়া চোৱা এই বিক্ৰিয়াটোত তাপ হাইড্ৰোজেন গেছ তোমাৰ তাপ উৎপন্ন হয় কিন্তু আগৰ দৰে ইমান বেছি যথেষ্ট তাপ উৎপন্ন নহয় সেইভাবে ইয়াত যিখিনি হাইড্ৰোজেন গেছ আছে হাইড্ৰোজেন গেছখিনি জ্বলি নুঠে মানে আগততো তাপ উৎপন্ন হৈছিল এইবাৰো তাপ উৎপন্ন হয় কিছু
কিন্তু আগতে বহুত যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হৈছিল সেইবাবে যিখিনি হাইড্ৰজেন গেছ আছিল উৎপন্ন হোৱা সেই হাইড্ৰজেন গেছখিনি জ্বলি উঠিছিল কিন্তু ইয়াত ইমান বেছি তাপ উৎপন্ন নহয় ইয়াত তোমালোকক লিখি দিছে যে পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়াৰ বেগ কম কিহতকৈ কম সোডিয়াম আৰু পটাছিয়ামতকৈ কম বিক্ৰিয়াত উৎপন্ন হোৱা তাপ হাইড্ৰজেন গেছ জ্বলি উঠিবৰ বাবে পৰ্যাপ্ত কম ইয়াত তাপ উৎপন্ন নোহোৱা নহয় হয় এইটো এটা কিছু পৰিমাণৰ তাপবৰ্জী বিক্ৰিয়া হয় কিন্তু ইয়াত তোমাৰ যিখিনি তাপ উৎপন্ন হয় সেইখিনি হাইড্ৰজেন গেছ জ্বলি উঠিবৰ কাৰণে যথেষ্ট নহয় সেইটো কথা মনত ৰাখিবা এতিয়া চোৱা তোমালোকৰ আহিব পাৰে কোৱেশ্চন একো ডাঙৰ কথা নহয় যে কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰাত হাইড্ৰজেন গেছখিনি কিয় জ্বলি নুঠে কিন্তু সোডিয়াম আৰু পটাছিয়ামত জ্বলি উঠে কাৰণ এইখিনি যথেষ্ট তাপবৰ্জী বিক্ৰিয়া নহয় ইয়াত যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন নহয় সেইবাবে হাইড্ৰজেন গেছখিনি জ্বলি নুঠে এতিয়া চোৱা কেলছিয়াম ধাতু আৰু আন এটা বৈশিষ্ট্য দেখুৱাই কি যেতিয়া তোমালোকে পানীৰ লগত দি দিবা কেলছিয়ামখিনি পানীত উপঙি থাকে কিন্তু আগত পানীত উপঙি থকা নাছিল কিয় উপঙি থাকে এতিয়া ইয়াত যিখিনি হাইড্ৰজেন গেছ আছে এই হাইড্ৰজেন গেছখিনি ধাতুৰ পৃষ্ঠত লাগি থাকে ইয়াত ধৰি লোৱা হাইড্ৰজেন গেছখিনি লাগি থাকে এই গেছখিনি ইয়াত দেখুৱাব নোৱাৰি দিয়াচোন মই ক'লো খালি মনত ৰাখিবা যেতিয়া আমি পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া কৰিম যেতিয়া পানীত কেলছিয়াম দিম কেলছিয়াম অক্সাইড দিম তেতিয়া কি হ'ব পানীৰ লগত যেতিয়া আমি কেলছিয়াম দিম ইয়াত যিখিনি কেলছিয়াম থাকিব সেইখিনি পানীত উপঙি থাকিব কাৰণ তাত কেলছিয়ামৰ লগত হাইড্ৰজেন গেছটো লাগি থাকিব আগত হাইড্ৰজেন গেছটো জুই উঠি পুৰি শেষ হৈ গৈছিল কিন্তু এতিয়া হাইড্ৰজেন গেছটো থাকি যায় ঠিক আছে এইটো হ'ল কেলছিয়ামৰ এতিয়া আমি চাম তাৰ পাছত যিখিনি ধাতু আছে যিবোৰ ধাতুৱে আমাৰ ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া নকৰে নৰ্মেল পানীৰ লগতো বিক্ৰিয়া নকৰে ইয়াৰ কাৰণে গৰম পানী লাগিব ঠিক আছে গৰম পানী এতিয়া চোৱা মেগনেছিয়াম প্লাছ MgOH প্লাছ হাইড্ৰজেন গেছ ঠিক আছে মেগনেছিয়াম এটা হাইড্ৰজেন কেইটা আছে দুটা আছে ইয়াত দুটা চাৰিটা অক্সিজেন দুটা ঠিক আছে এইটো ইকুৱেলছ দি দিলো এইটো গেছ দি দিলো মেগনেছিয়ামে যেতিয়া হাইড্ৰজেন পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব এই ক্ষেত্ৰত মনত ৰাখিবা যিখিনি পানী ব্যৱহাৰ কৰিম সেই পানীখিনি কিন্তু গৰম পানী হ'ব লাগিব ঠিক আছে মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগতো নকৰে নৰ্মেল পানীৰ লগতো নকৰে কি খালি গৰম পানীৰ লগতে বিক্ৰিয়া কৰে ঠিক আছে মেগনেছিয়াম আৰু ইয়াত একে আগৰ কেলছিয়ামৰ দৰে মেগনেছিয়ামখিনিও পানীত উপঙি থাকিব কিয় উপঙি থাকিব তাতো যিখিনি হাইড্ৰজেন গেছ উৎপন্ন হয় হাইড্ৰজেন গেছখিনি ধাতুৰ পৃষ্ঠটোত লাগি থাকিব ইয়াত তাপখিনি ইমান বেছি উৎপন্ন নহয় য'ত হাইড্ৰজেন গেছখিনি পুৰি যাব পাৰে সেইকাৰণে হাইড্ৰজেন গেছখিনি থাকি যায় ই ধাতুৰ পৃষ্ঠত লাগি থাকে আৰু ধাতুখিনি পানীত উপঙি থাকিব ঠিক আছে ঠিক আছে এতিয়া আমি কি চাম এলুমিনিয়াম আৰু আইৰন এইটো পালো আমি গৰম পানী এইবাৰ এলুমিনিয়াম আৰু আইৰন কেনেকুৱা চাবা ই ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া নকৰে আৰু গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে ঠাণ্ডা পানীৰ লগত নকৰে নৰ্মেল পানীৰ লগতো নকৰে ই অকল গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে ইয়াক কি দিব লাগিব উতলা পানীৰ বাষ্প দিব লাগিব ঠিক আছে উতলা পানীৰ বাষ্প তেতিয়া ই বিক্ৰিয়া কৰিব কৰি ধাতব অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব এতিয়া চোৱা এলুমিনিয়াম আৰু আইৰন ইয়াৰ উদাহৰণ এলুমিনিয়াম আৰু আইৰন ধৰি লোৱা এলুমিনিয়াম সালফাৰ এলুমিনিয়াম গোটা অৱস্থাত পানীৰ লগত বিক্ৰিয়া কৰিলে এইটো পানীৰ এইটো চোৱা ইয়াত গেছ দিব লাগিব কিয় জানানে আমি ইয়াত জুলীয়া পানীটো দিয়া নাই ইয়াত বাষ্প পানীটো দিছো গেছ অৰ্থাৎ গেছ সেইকাৰণে আমি জি লিখিছো ইয়াত লিকুইড আছিল পানী আছিল জুলীয়া অৱস্থাত আছিল সেইকাৰণে লিকুইড লিখিছিলো ইয়াত বাষ্প দিছো কাৰণে গেছ লিখিছো জি AlO এতিয়া চোৱা এলুমিনিয়ামৰ যোনটা 3 হয়নে
ঠিক আছে গতিকে Al2O3 হ'ব ব্ৰেকেটটো নালাগে Al2O3 ডাইৰেক্ট লিখি দিব পাৰি Al2O3 প্লাস হাইড্ৰোজেন গেছ এতিয়া আমি ইয়াক ব্যালেন্স কৰিব পাৰো এলুমিনিয়াম দুটা আছে ইয়াত আমি ডাইৰেক্ট এলুমিনিয়াম দুটা দি দিব পাৰো এলুমিনিয়াম দুটা দি দিব পাৰো তিনিটা আছে ঠিক আছে যদি ইয়াত তিনিটা থাকে তেতিয়া হলে ইয়াত কেইটা আছে এটা আছে ইয়াত তিনিটা দি দিম এতিয়া কি হল হাইড্ৰোজেন 6টা হল ইয়াত তিনিটা দি দিম আগৰটো মই মুছি দিছো এটো মেগনেছিয়ামৰ এইবাৰ আমি এলুমিনিয়াম আৰু আইৰনৰ লিখিম এলুমিনিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পানী মানে পানী নহয় পানীৰ লগতে পানীৰ উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে অৰ্থাৎ গেছ পানীৰ গেছৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম হাইড্ৰক্সাইড আৰু এলুমিনিয়াম ঠিক আছে এলুমিনিয়াম সৰি ইয়াত এলুমিনিয়াম হাইড্ৰক্সাইড নহয় ইয়াত এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিব কি এলুমিনিয়াম অক্সাইড এটো মনত ৰাখিবা এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু আইৰন কি থাকিল এবাৰ আইৰনো গোটা অৱস্থাত থাকিব ইও গেছীয় পানীৰ লগত বিক্ৰিয়া কৰিব অৰ্থাৎ বাষ্পৰ লগত Fe3O4 ঠিক আছে Fe3O4 গোটা হ'ব এইখিনি আৰু হাইড্ৰোজেন গেছ থাকিব এইটো হাইড্ৰোজেন গেছ এতিয়া চোৱা ইয়াত আইৰন তিনিটা আছে গতিকে ইয়াত আইৰন তিনিটা দিলো হাইড্ৰোজেন কেইটা আছে চাৰিটা আছে ইয়াত দুটা দিলো হাইড্ৰোজেন চাৰিটা হ'ল ইয়াত দুটা দিলো আৰু অক্সিজেন চাৰিটা সৰি ইয়াত হাইড্ৰোজেন চাৰিটা নহয় ইয়াত পানী চাৰিটা দিব লাগিব তেতিয়া হাইড্ৰোজেন পানী চাৰিটা দিলে অক্সিজেন চাৰিটা হ'ব আৰু তেতিয়া হাইড্ৰোজেন ইয়াত 4 দিলে 8টা হ'ব ঠিক আছে এতিয়া চোৱা এলুমিনিয়াম আৰু আইৰন ই উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু এটো আইৰন অক্সাইড এটো এটা ধাতুৰ অক্সাইড ধাতব অক্সাইড মনত ৰাখিবা ঠিক আছে এলুমিনিয়াম আৰু আইৰনে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি এইটো বিক্ৰিয়া দেখুৱায় এতিয়া চোৱা আৰু আমি কিছুমান পাম যে কিছুমান পালো সোডিয়াম আৰু পটাছিয়াম আমি পালো ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিছে অকল ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে ঠাণ্ডা পানীৰ লগত অতি সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে ক্যালসিয়াম আমি এটা পালো যেটো ঠাণ্ডা পানী নহয় ইয়াক নরমাল পানী দিলে তাৰ লগত বিক্ৰিয়া কৰিব কিন্তু ঠাণ্ডা পানীৰ লগত নকৰে আৰু আমি কিছুমান পালো মেগনেছিয়াম যে নরমাল পানী নহয় কিন্তু গৰম পানীৰ লগত বিক্ৰিয়া কৰিব আৰু এলুমিনিয়াম আৰু আইৰন এনেকুৱা পালো যি পানীৰ লগত নহয় উতলা পানীৰ বাষ্পৰ লগতে বিক্ৰিয়া কৰে ইয়াৰ পিছত আমি lead কপাৰ ৰূপ সোণ আদি যিবোৰ আছে সেইবোৰে পানীৰ লগত বিক্ৰিয়া নকৰে ইয়াক বাষ্পই হওক ঠাণ্ডা দিলেও নকৰে গৰম দিলেও নকৰে আৰু উতলা পানীৰ বাষ্প দিলেও ই বিক্ৰিয়া নেদেখুৱায় এইখিনি তোমালোকৰ হল ধাতুৱে পানীৰ লগত কেনেকুৱা বিক্ৰিয়া দেখুৱায় ইয়াত মনত ৰাখিবা কোনটোৱে বেছি বিক্ৰিয়া দেখুৱায় ই পানীৰ লগত বেছি সক্ৰিয়ভাৱে দেখুৱায় তাৰ পাছত ই দেখুৱায় ইটো নেদেখুৱায় পানীৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নেদেখুৱায় পানীৰ লগত নেদেখুৱায় ই বিক্ৰিয়া ঠিক আছে এইখিনি মনত ৰাখিবা ইয়াৰ পাছত তোমালোকে পাবা কি এচিডৰ লগত কি বিক্ৰিয়া দেখুৱায় এচিডৰ লগত বিক্ৰিয়া দেখুৱা তাৰ পাছত আৰু তোমালোকে পাবা ইয়াৰ যিখিনি সক্ৰিয়তা অৰ্থাৎ কোনে কিমান বেছিকৈ বিক্ৰিয়া দেখুৱায় সেইখিনি তোমালোকে ইয়াৰ পাছত পাবাই এতিয়া পানীৰ লগত বিক্ৰিয়াখিনি পালা ইয়াত তোমালোকে গম পাইছা যে এইখিনি বেছি দেখুৱায় তাৰ পাছত এইখিনি ইয়াৰ যিটো সক্ৰিয়তা আছে সক্ৰিয়তাটো সোডিয়াম আৰু পটাছিয়ামৰ সকলোতকৈ বেছি তাৰ পাছত ক্যালসিয়াম তাৰ পাছত মেগনেছিয়াম তাৰ পাছত এলুমিনিয়াম আইৰন এইবোৰ আছে তাৰ পাছত এইখিনিটো পানীৰ লগত নেদেখুৱায় ই পানীয়ে হওক এচিডে হওক গোটেইখিনিৰ লগতে ইয়াৰ সক্ৰিয়তাটো এনেকুৱা ধৰণৰ এতিয়া তোমালোকে এই সক্ৰিয়তাৰ বিষয়ে বেলেগকৈ ইয়াৰ পাছত পঢ়িবলৈ পাবাই এতিয়া তোমালোকক কি শিকাম যে ধাতুৱে এচিডৰ লগত কেনেকুৱা বিক্ৰিয়া দেখুৱায় এতিয়া চোৱা তোমালোকক কি দিছে যে এচিডে ধাতুৰ লগত বিক্ৰিয়া এচিডে ধাতুৰ লগত তোমালোকে পাইছে যে এচিডে ধাতুৰ লগত যেতিয়া আমি ধাতুৰ লগত এচিড দিম তেতিয়া আমি কি পাম লবণ আৰু পানী পাম ঠিক আছে
সরি পানি না হাইড্রোজেন গ্যাস এটা হাইড্রোজেন হাইড্রোজেন এতিয়া কি আমি যেতিয়া ধাতুৰ লগত এসিডটো কি হ'ব লাগিব লঘু এসিডটো লঘু এসিড হ'ব লাগিব যদি আমি ধাতুৰ লগত লঘু এসিডৰ বিক্ৰিয়া ঘটাও তেতিয়া কি হ'ব লৱণ পাম আৰু হাইড্ৰোজেন গেছ পাম এতিয়া ধাতু ইয়াত তোমালোকক কাৰ্যকলাপ এটা দিছে 3.11 এইটো কাৰ্যকলাপ এই কাৰ্যকলাপটোত কি দিছে জানানে তোমালোকক এটা যিকোনো এটা তোমালোকক পৰীক্ষা নলি এটাত ধৰি লোৱা হাইড্ৰক্লৰিক এসিড দিছে হাইড্ৰক্লৰিক এসিডটো তোমালোকক ল'বলৈ দিছে হাইড্ৰক্লৰিক এসিডটো লঘু কৰি বা যিয়ে হওক লঘু কৰিয়ে ল'বলৈ দিছে এই হাইড্ৰক্লৰিক এসিডত তোমালোকক বেলেগ বেলেগ ধাতু দিব দিছে ধাতুটো দি তাত থাৰ্মোমিটাৰ এটা এফালৰ পৰা থাৰ্মোমিটাৰৰ যিখিনি তোমালোকৰ থাৰ্মোমিটাৰৰ বাল্বটো ডুব যোৱাকৈ বান্ধি ৰাখিব দিছে ঠিক আছে আৰু পৰীক্ষা কৰিবলৈ দিছে নাইবা চাব দিছে যে কোনবোৰ ধাতু দিয়া তাত ধাতুবোৰৰ পৰা বুৰবুৰণি যিবোৰ ওলাই সেই বুৰবুৰণি মানে কি জানানে হাইড্ৰোজেন গেছ মানে বুৰবুৰণি কিছুমান ধাতুৰ ক্ষেত্ৰত বেছি বুৰবুৰণি ওলাব সেইবোৰে এচিডৰ লগত লঘু এচিডৰ লগত বেছি ভালকৈ বিক্ৰিয়া কৰিব কিছুমানত কম ওলাব সেইবোৰে তাতকৈ কমকে বিক্ৰিয়া কৰিব বাবে হাইড্ৰোজেন গেছটো কম ওলাই সেইবাবে বুৰবুৰণিটো কম ওলাই আৰু তোমাৰ কিছুমান ধাতু কোনটো ধাতুৱে কিমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে কিছুমান ধাতু আছে অধিক প্ৰৱণতাৰে বিক্ৰিয়া কৰে এই ক্ষেত্ৰত তোমালোকে যিবোৰ ধাতু লবা সেই ধাতুবোৰ তোমালোকে সোডিয়াম বা পটাছিয়াম ল'ব নালাগে কাৰণ কি সোডিয়াম আৰু পটাছিয়াম ইমান সক্ৰিয় জানাই আৰু সেইবোৰ ঠাণ্ডা পানীৰ লগতে যেহেতু বিক্ৰিয়া কৰে গতিকে সেইখিনি ল'ব নালাগে তাৰ পাছৰ ধাতুখিনি ল'বলৈ দিছে মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰন ঠিক আছে সেইবোৰ ধাতু ল'বলৈ দিছে আৰু সেই ধাতুবোৰ লৈ তোমালোকক পৰীক্ষা কৰিবলৈ দিছে এই পৰীক্ষাটো কৰাৰ এইটো তোমালোকক প্ৰত্যেকটো ধৰা ধাতুৱে পানীৰ লগত কৰিলে ধাতুৱে অক্সিজেনৰ লগত কৰিলে ধাতুৱে এচিডৰ লগত কৰিলে প্ৰত্যেকটো কৰাৰ আগতে একোটাকৈ কিতাপত কাৰ্যকলাপ দিছে কাৰ্যকলাপটো ঘৰত কৰি চাবলৈ দিছে কিন্তু সেইটো দিয়াৰ উদ্দেশ্য কি যে যিখিনি আমি শিকিম সেই শিকাখিনি এবাৰ পৰীক্ষা কৰি চাবলৈ দিছে মানে কি সেইখিনি আমি প্ৰেক্টিকেলি সেইখিনি কেনেকৈ হয় সেই কাৰণে তোমালোকক পৰীক্ষাটো কৰিবলৈ দিছে পৰীক্ষাটো নকৰিলেও তোমালোকে যাতে কিয় পৰীক্ষাটো কৰিবলৈ দিছে সেইটো জানিব লাগিব যে ধাতুৱে লঘু এচিডৰ লগত বিক্ৰিয়া কৰি কেনেদৰে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এই ক্ষেত্ৰত কিছুমান ধাতুৱে ধৰা বেছিকৈ সক্ৰিয়ভাৱে যদি বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰোজেন গেছটোৰ পৰিমাণ বেছি হ'ব তেতিয়া বুৰবুৰণিবোৰ বেছি ওলাব আৰু তোমাৰ থাৰ্মোমিটাৰটো দিয়াৰ উদ্দেশ্য কি যে যেতিয়া আমি ধাতুখিনি এচিডত দিম তেতিয়া এইখিনি গৰম হৈ যাব কোনটো ধাতুৰ ক্ষেত্ৰত বেছিকৈ গৰম হৈ যাব ঠিক আছে আৰু গতিবেগটো চাব দিছে আৰু উষ্ণ কোনটো ধাতুৰ ক্ষেত্ৰত উষ্ণতা আটাইতকৈ বেছি উষ্ণতা মানে আমি যিটো থাৰ্মোমিটাৰ দিলো যিটোৰ সক্ৰিয়তা বেছি এইটোৰ উষ্ণতা বেছি হ'ব ঠিক আছে ইয়াত তোমালোকে সোডিয়াম আৰু পটাছিয়াম ল'ব নালাগে এতিয়া চোৱা এইখিনি তোমালোকে গম পালাই ধাতুৰ যিখিনি সক্ৰিয়তা আছে সক্ৰিয়তাখিনি এনেকুৱা ধৰণৰ যে মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰন ইয়াত তোমালোকে সোডিয়াম আৰু যিখিনি পটাছিয়াম আছে এই দুটা ল'ব নালাগে কাৰণ এই দুটাই ঠাণ্ডা পানীৰ লগতে অতি সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে ঠাণ্ডা পানীৰ লগতে বিক্ৰিয়া কৰি জ্বলি উঠে গতিকে এইটো ইমান সক্ৰিয় সেইটো ল'ব নালাগে তোমালোকে মেগনেছিয়ামৰ পৰা ল'লে হ'ল এতিয়া চোৱা আমি যদি মেগনেছিয়ামৰ লগতে ধৰি লোৱা আমি বিক্ৰিয়া কৰিলো লঘু এচিড হলে কি হ'ব ধৰি লোৱা হাইড্ৰক্লৰিডৰ লঘু এচিড ল'ম হাইড্ৰক্লৰিড নাইবা H2SO4 এটা ল'লে হ'ল লঘু এচিড H2SO4 ল'লো ধৰি লোৱা H2SO4 ল'লো লঘু এচিড H2SO4 ল'লে কি হ'ব মেগনেছিয়াম SO4 আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব ইয়াত তোমালোকক দিছে যে মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰনৰ লগত লঘু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া লঘু হাইড্ৰক্লৰিক দিছে মই H2SO4 দি দিলো একে কথা ঠিক আছে ইয়াত তোমালোক বিক্ৰিয়া এটা দিয়া নাই গতিকে ইয়াত এটা লিখি ল'ব পাৰা মেগনেছিয়ামৰ লগত তাৰ পাছত ধৰি লোৱা এলুমিনিয়ামৰ লগত H2SO4 যদি কৰে এলুমিনিয়াম SO4 Al2SO4 ঠিক আছে Al2SO4 হলে কিমান হ'ব ইয়াত তোমাৰ হাইড্ৰোজেন গেছ এটা হ'ব ঠিক আছে না এক মিনিট ইয়াত চোৱা Al2SO4
3 হ'ব Al2SO4 3 আৰু এলুমিনিয়াম এবাৰ জিংক ZnH2SO4 মানে ইয়াত আমি ZnSO4 এইবিলাক লঘু দেই এইবিলাক লঘু কাৰণ লঘু এচিডৰ লগত আমি বিক্ৰিয়াটো চাই আছো লঘু ঠিক আছে লঘু সালফিউৰিক এসিড হাইড্ৰোজেন আৰু যদি আমি আৰু কি চাম আমি আইৰণৰ লগত যদি কৰে লঘু H2SO4 লঘুটো ডাইলুট বুলিও লিখে ডাইলুট লঘু মানে কি আমি যেতিয়া কনসেন্ট্ৰেটেড অৰ্থাৎ গাঢ় এসিড এটাক যেতিয়া আমি পানীৰ লগত মিহলি কৰি দিম তেতিয়া তাৰ লঘু এসিড হৈ যাব অৰ্থাৎ যেতিয়া অলপ আমি গাঢ় ধৰে এইখিনি বহুত গাঢ় সেইখিনি যদি আমি পানীৰ লগত মিহলি কৰি দিও পানীৰ লগত মিহলি কৰি দিলে আমাৰ লঘু এসিড পাই যাম ঠিক আছে মনত ৰাখিবা লঘু এসিড মানে বেলেগ একো নহয় যিখিনি আমি গাঢ় এসিড পাম সেইখিনি পানীৰ লগত মিহলি কৰি দিলে লঘু এসিড পাম এটো লঘু সালফিউৰিক এসিডটো FeSO4 প্লাস হাইড্ৰোজেন গেছ ইয়াত তোমালোকে HCl ৰ লগত কৰিবলৈ দিছে মই H2SO4 ৰ লগত দেখুৱাই দিছো ঠিক আছে ঠিক আছে এতিয়া চাবা যে আমি যদি নাইট্ৰিক এসিডৰ চাও নাইট্ৰিক এসিডৰ লগত নাইট্ৰিক এসিড পাম আমি এটো মই মুছি দিছো এতিয়া চোৱা আমি নাইট্ৰিক এসিড যদি পাও HNO3 এটো নাইট্ৰিক এসিড বুলি কয় এটো কি নাইট্ৰিক এসিড এতিয়া চোৱা এই নাইট্ৰিক এসিডৰ লগত যেতিয়া বিক্ৰিয়া ঘটিব তেতিয়া হাইড্ৰোজেন গেছটো উৎপন্ন নহয় কিয় উৎপন্ন নহয় আসলতে উৎপন্ন হয় কিন্তু নাইট্ৰিক এসিড এটা জাৰক পদাৰ্থ ঠিক আছে নাইট্ৰিক এসিড এবিধ জাৰক পদাৰ্থ সেইভাবে ই বিক্ৰিয়াটোত যিখিনি হাইড্ৰোজেন গেছ উৎপন্ন কৰে এই হাইড্ৰোজেন গেছখিনি ই পানীলৈ ৰূপান্তৰিত কৰে অৰ্থাৎ হাইড্ৰোজেন গেছখিনি নাইট্ৰিক এসিডৰ লগত যেতিয়া আমি বিক্ৰিয়া ঘটাম ধাতুৰ তেতিয়া হাইড্ৰোজেন গেছখিনি যিখিনি উৎপন্ন হয় হাইড্ৰোজেন গেছখিনি ই পানীলৈ ৰূপান্তৰিত কৰে কাৰণ ই এটা জাৰক পদাৰ্থ নাইট্ৰিক এসিডটো এটা জাৰক পদাৰ্থ হোৱাৰ বাবে ই পানীলৈ ৰূপান্তৰিত কৰে হাইড্ৰোজেন গেছখিনি হাইড্ৰোজেনক ই পানীলৈ ৰূপান্তৰিত কৰে আৰু নিজে ই কি হয় জানানে নিজে তোমাৰ যিকোনো এটা নাইট্ৰোজেনৰ অক্সাইডলৈ ৰূপান্তৰিত হয় ই তোমাৰ NO হ'ব পাৰে N2 হ'ব পাৰে আৰু NO2 হ'ব পাৰে যিকোনো এটা এইবোৰ নাইট্ৰোজেনৰ অক্সাইড ঠিক আছে নাইট্ৰিক এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি যিখিনি হাইড্ৰোজেন গেছ উৎপন্ন হয় এইখিনি পানীলৈ ৰূপান্তৰিত কৰে কাৰণ ই এটা জাৰক পদাৰ্থ আৰু ই নিজে নাইট্ৰোজেনৰ এটা অক্সাইডলৈ ৰূপান্তৰিত হয় ইয়াত তোমালোকৰ কিতাপত দিয়াই আছে ভালদৰে আৰু এটা মনত এতিয়া যেতিয়া এই জাৰক পদাৰ্থটোই হাইড্ৰোজেনক পানীলৈ ৰূপান্তৰিত কৰা মানে কি জাৰিত কৰে ঠিক আছে জাৰিত কৰে আৰু নিজে নাইট্ৰোজেনৰ এটা যিকোনো এটা কম্পাউণ্ডলৈ পৰিৱৰ্তন কৰাটো মানে বিজাৰিত হোৱা বুলি কোৱা হয় বিজাৰিত হোৱা মানে নিজে বিজাৰিত হয় আৰু হাইড্ৰোজেনক জাৰিত কৰে কাৰণ ই এটা জাৰক পদাৰ্থ ইয়াত তোমালোকে ভাবিব পাৰা যে বিজাৰিত আৰু জাৰিত ইয়াত তোমালোক ইমান নালাগে খালি মই কৈ দিছো যে ইয়াৰ লগত অক্সিজেন যোগ হোৱা মানে জাৰিত তোমাক পাইছে নিশ্চয় তোমালোকে ফাৰ্ষ্ট চেপ্টাৰত যে হাইড্ৰোজেনৰ লগত এটা অক্সিজেন লগ হ'ল মানে ই জাৰিত হলে তাৰ লগত অক্সিজেনৰ সংখ্যাটো বাঢ়ি যায় আৰু যদি বিজাৰিত হয় অক্সিজেনৰ সংখ্যাটো কমি যায় HNO3 ইয়াত তিনিটা অক্সিজেন আছিল কিন্তু ইয়াত প্ৰতিটোতে ইয়াত হয়তো এইটো হলে দুটা থাকিব এইটো হলে এটা থাকিব আৰু যদি এইটো হয় এটা থাকিব মানে মুঠতে তিনিটা থকা নাই দুটা বা এটা থাকিব ঠিক আছে মানে বিজাৰিত হৈছে আৰু জাৰিত মানে ইয়াত অক্সিজেনৰ সংখ্যা এটা বাঢ়ি গৈছে এতিয়া চোৱা মেগনেছিয়াম আৰু মেংগানিছে কিন্তু লঘু নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰে এইটো মনত ৰাখিবা মেংগানিজ আৰু মেগনেছিয়াম ই ধাতুৰ লগত বিক্ৰিয়া কৰি কিন্তু হাইড্ৰোজেন গেছটো উৎপন্ন কৰিব পাৰে ঠিক আছে ইয়াত তোমালোকক আছে যে মেগনেছিয়াম আৰু মেংগানিছে লঘু ই যদি লঘু HNO3 লগত বিক্ৰিয়া কৰে এইটো লঘু হ'ব লাগিব তেতিয়া
ই হাইড্ৰোজেন গেছ উৎপন্ন কৰে এইটো অলপ এক্সেপশন তে চোৱা ইয়াত তোমালোকে ইয়াৰ পাছত তোমালোকে কি পঢ়িবলৈ পাবা যে এই গেছবোৰৰ অৰ্থাৎ এই মেটেলবোৰৰ অৰ্থাৎ এই ধাতুবোৰৰ সক্ৰিয়তাৰ বিষয়ে পঢ়িবলৈ পাবা ইয়াৰ নেক্সট ভিডিঅ'টোত পাবা ইয়াত তোমালোকে কিছু গম পালাই যে মেগনেছিয়াম এলুমিনিয়াম জিংক মানে মেগনেছিয়াম এলুমিনিয়াম জেডান আইৰণ ঠিক আছে নে মেগনেছিয়াম এলুমিনিয়াম জেডান আইৰণ এই ক্ষেত্ৰত মেগনেছিয়াম যেতিয়া আমি লঘু হাইড্ৰক্লৰিক এচিডত দি দিম লঘু হাইড্ৰক্লৰিক এচিডে হওক সালফিউৰিক এচিডে হওক আমি যেতিয়া দি দিম তেতিয়া কি হ'ব ইয়াৰ বুৰবুৰণিটো বেছি ওলাব তাতকৈ ইয়াৰ কম ওলাব তাতকৈ ইয়াৰ কম ওলাব তাতকৈ ইয়াৰ আৰু কম ওলাব কিয় সক্ৰিয়তাটোৰ কাৰণে ইয়াত মেগনেছিয়াম ইয়াত আটাইতকৈ বেছি সক্ৰিয় তাৰ পাছত এলুমিনিয়াম তাৰ পাছত জিংক তাৰ পাছত আইৰণ ঠিক আছে আৰু কপাৰৰ বেলিকা কোনো বুৰবুৰণি নোলায় আৰু উষ্ণতাৰ তাৰতম্য নঘটে অৰ্থাৎ কপাৰে লঘু হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া নকৰে আৰু যদি আমি কপাৰ লওঁ ধৰি লোৱা কপাৰ এটা ধাতু ই যেতিয়া আমি লঘু হাইড্ৰক্লৰিক এচিডৰ লগত ইয়াক আমি দি দিম তেতিয়া ই কোনো বুৰবুৰণি নোলায় বুলি কৈছে কিয় বুৰবুৰণি নোলায় বুলি কৈছে মানে ইয়াৰ বুৰবুৰণি নোলায় তাৰতম্য অৰ্থাৎ ই লঘু হাইড্ৰক্লৰিক এইটো HCl দে ই লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে অৰ্থাৎ কি গম পালা তোমালোকে যে ধাতুবোৰ সকলো ধাতুৱে একে ধৰণৰ বিক্ৰিয়া নেদেখুৱায় ইয়াৰ এটা সক্ৰিয়তাৰ এটা ঊৰ্ধ্বক্ৰম এটা আছে ইয়াৰ ক্ষেত্ৰত আমি পটাছিয়াম আৰু কেলছিয়াম আগতে পাইছিলো এইটো বহুত সক্ৰিয় তাৰ পাছত আমি মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ এইবোৰ পাম ইয়াত মেগনেছিয়ামে বহুত বেছি বুৰবুৰণি দেখুৱাব আমি যেতিয়া এচিডৰ লগত দিম লঘু এচিড তাৰ পাছত এলুমিনিয়াম তাৰ পাছত জিংক তাৰ পাছত আইৰণ এই যিখিনি তোমালোকৰ সক্ৰিয়তাৰ যিখিনি তোমালোকৰ কোনটো বেছি সক্ৰিয় কোনটো কম সক্ৰিয় এইখিনি তোমালোকে নেক্সট ভিডিঅ'ত পাবা আৰু ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকে ধাতুৱে ধাতৱ লৱণৰ দ্ৰৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে শিকিবা তোমালোকে এতিয়ালৈকে কি পালা অক্সিজেনৰ লগত কেনেকৈ বিক্ৰিয়া কৰে পালা এচিডৰ লগত কেনেকৈ বিক্ৰিয়া কৰে পালা আৰু পানীৰ লগত বিক্ৰিয়া কৰে পালা ইয়াৰ পাছত ধাতৱ লৱণ পাবা আৰু তাৰ পাছত তোমালোকে সক্ৰিয়তাটো শিকিবলৈ পাবা ইয়াত তোমালোকৰ কিছুমান সৰু মনত কোৱেশ্চন আহিব পাৰে যে কিয় মেগনেছিয়াম এলুমিনিয়াম এই যিটো ই বেছি দেখুৱাই ই কম কৰি দেখুৱাই এইটো আমি কেনেকৈ গম পাম এই সক্ৰিয়তাটোত ভালকৈ গম পাবা ইয়াত খালি তোমালোকে বিক্ৰিয়াবোৰ মনত ৰাখিবলৈ শিকা যে কোনটো কাৰ লগত বিক্ৰিয়া কৰি ক'ত হাইড্ৰোজেন উৎপন্ন হৈছে নাইবা ক'ত হাইড্ৰোজেন হোৱা নাই আৰু তাপবৰ্জি বিক্ৰিয়াটো জানিব লাগিব এইখিনিয়ে তে ইয়াত মই এই ভিডিঅ'টো শেষ কৰিলো ইয়াৰ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ